বেক টু মাই ইউটিউব চেনেল ৰঞ্জিত বৰদলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দেখিছে পূৰা মেকআপ চেকআপ মাৰি আছোঁ। আজি ভাওনা আছে আকৌ লখিমপুৰ জিলাৰ গৰিমাৰ চুকত আহিছোঁ এতিয়া কৰিবলৈ। মেকআপটো মাৰি দিলোঁ, দাইছে লগাবলৈ আছে। আমাৰ মামাডোখৰত আছে মানে বৌ এডোখৰ সেইটো ইয়াতে আছে এতিয়া বৰ্তমান। তালৈ যাম আকৌ দেখাম। সেইটো আমাৰ মাৰি দে, সেইটো কুন্দি, সেইটো কুন্দি, 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 ইউ 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 মই মেকআপ কৰি আছিলোঁ আমাৰ কৰোণা বহি আছে, কিবা এটা কৰি দিয়া তোমাৰ ফালৰ পৰা ৰাইজে যাতে আশীৰ্বাদ কৰে আৰু এইটো আমাৰ মুখখন দেখা কওক অৰ্জুন কিবা এটা কৰি দিয়ক আপুনি সকলোৱে যে আশীৰ্বাদ কৰে ভালদৰে হয়। ভীম আৰু দুখাখন লগত আহি আছে ভাত খাবলৈ। দ্বিতীয় দেখা যাম আৰু ভিডিঅ'টো ইমান মানে ভাতটো খোৱাৰ পিছত আৰু ভিডিঅ'টো সামৰণি আৰু ব'লা ব'লা ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো কিবা চেট কৰিলে যাব কৌশিক আছামিজ বয় বুলি আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ফাইনেলি ফ্ৰেণ্ডছ আমাৰ ভাত খোৱা জেগা পাই গ'লোহি। এই পালি লগত এইকেইটা আছে, চবেই খাই বৈ আছে ইয়াতে। আমি ইয়াতে খাম আৰু যাম আৰু দেই। এতিয়া ভাতা চব বহি লৈছোঁ।
এইটো আমাৰ ভাইটি খোৱা কিবা এটা কৰি দিয়ক কোৱা ভাওনা কেনেকুৱা লাগিলে মন লাগে জলকীয়া দিয়ক 4-5 টা বোলে প্ৰসাদতে পুৰা ধুনীয়াকৈ দি আছে